সদৌকন ট্ৰাইবেল সংঘ চিৰাং জিলা সভাপতি প্ৰমুখ্যে ইয়াত বড়ো সাহিত্য সভাৰ সম্পাদক গয়াৰী ডাঙৰীয়া, এপছুৰ চিৰাং জিলাৰ সভাপতি তথা ইয়াত আমছু, এডিএমছু, নেমছু, বেংগলী ফেডারেশন, আসু, আক্ৰাছু, আদিবাসী, সাঁওতাল আৰু চিৰাং জিলাত আৰু চিৰাং জিলাত বড়ো সাহিত্য সভা আৰু বনছু এই সংগঠনসমূহৰ লগতে বিভিন্ন স্তৰৰ ৰাইজ আৰু বিভিন্ন কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আজি 3 ঘণ্টীয়া এটা আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। এই কাৰ্যসূচী আমি এই কাৰণে ল'বলগীয়া হৈছে যে যোৱা মাহৰ অৰ্থাৎ জুলাই মাহৰ 20 তাৰিখে 3জনীয়া পাখণ্ডই এজনী ফুলকমলীয়া ছোৱালী ক্লাছ 10ত পঢ়ি থকা সেই ছোৱালীজনীক কৌশলপূৰ্ণভাৱে প্ৰেমৰ প্ৰণয় কৰি এক্টিং কৰি তেওঁক ফুচলাই আনি খুব পৰিকল্পিতভাৱে ছাতিপুৰৰ চিৰাং জিলাৰ ছাতিপুৰৰ এটা ঘৰত দলবদ্ধভাৱে দৰ্শন কৰে। ইয়াৰ প্ৰতিবাদত আমি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু ডিজিপি ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিব বিচাৰিছোঁ। এই মেমৰেণ্ডামখন গ্ৰহণ কৰিবৰ বাবে জিলা এক্সিকিউটিভ মেজিষ্ট্ৰেট তেখেতে আমাৰ ইয়াত উপস্থিত হৈছে। গতিকে আমাৰ চিৰাং জিলা সদৌকন ট্ৰাইবেল সংঘৰ সভাপতিৰ নেতৃত্বত আমাৰ বিভিন্ন সংগঠনৰ নেতৃবৃন্দই তেখেতক মেমৰেণ্ডামখন অৰ্পণ কৰিব। তেখেতে গ্ৰহণ কৰিবৰ কাৰণে আহিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু দুআষাৰ চমু বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। Thank you. আজিৰ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিলে আমাৰ এটা ঘৃণনীয় অপৰাধ কৰাৰ কাৰণে। তাৰ কাৰণে এটা জইণ্ট মেমৰেণ্ডাম আমাৰ হাতত দিছে। ইয়াতে চিৰাং ডিষ্ট্ৰিক্টৰ অল আছাম ট্ৰাইবেল সংঘ, অল আছাম বড়ো বিজনী ডিষ্ট্ৰিক্ট অল আছাম ট্ৰাইবেল সংঘ, চিৰাং ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা, বিজনী ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা, চিৰাং ডিষ্ট্ৰিক্ট অল বড়ো ষ্টুডেণ্ট ইউনিয়ন, চিৰাং ডিষ্ট্ৰিক্ট অল আছাম ষ্টুডেণ্ট ইউনিয়ন, চিৰাং ডিষ্ট্ৰিক্ট বড়ো সমাজ, চিৰাং ডিষ্ট্ৰিক্ট দুলাৰাই বাথৌ গৌতম নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন, বিটিআৰ অল পোষ্ট ৰাজবংশী ষ্টুডেণ্ট ইউনিয়ন, বিটিআৰ ৰিজিয়ন অল সান্থালী ষ্টুডেণ্ট ইউনিয়ন, অল বিটিচি বেংগলী ষ্টুডেণ্ট ইউনিয়ন, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ চিৰাং ডিষ্ট্ৰিক্ট বড়ো মাদাৰ্ছ এছ'চিয়েশ্যন, চিৰাং ডিষ্ট্ৰিক্ট অল বড়ো উমেন ৱেলফেয়াৰ ফেডাৰেশ্যন, চিৰাং ডিষ্ট্ৰিক্ট বড়ো হাৰিমু আপাত, বিজনী ডিষ্ট্ৰিক্ট বড়ো হাৰিমু আপাত, চিৰাং ডিষ্ট্ৰিক্ট বড়ো প্ৰাইমেৰী টিচাৰ্ছ এডুকেশ্যন, বিজনী ডিষ্ট্ৰিক্ট বড়ো প্ৰাইমেৰী টিচাৰ্ছ এডুকেশ্যন, চিৰাং ডিষ্ট্ৰিক্ট স্বৰূপ চিটি প্ৰচাৰ সংসদ, চিৰাং ডিষ্ট্ৰিক্ট অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন, চিৰাং ডিষ্ট্ৰিক্ট অল বিটিচি মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন আৰু বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন বনছু, এই সকলো সংগঠনৰ পৰা আমাক জিলা প্ৰশাসন তথা সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যিটো মেমৰেণ্ডাম দিয়া হৈছে, সেই মেমৰেণ্ডাম আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা মই নিলোৎপল ভূঞা সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশে গ্ৰহণ কৰিছোঁ আৰু সন্মানীয় জিলা আয়ুক্তলৈ এই মেমৰেণ্ডাম মই প্ৰেৰণ কৰিম আৰু তেখেতে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব। ধন্যবাদ।